নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো বহুত দিন হ'ল ভিডিঅ'টো দিব পৰা নাই, গম পায় আৰু খেতি বাতি ছিজন, অলপ খেতি বাতিত ব্যস্ত হৈ আছিলোঁ আৰু তাতে লকডাউনটো লাগি আছে ন, ক'তো ভালকৈ ওলাই যাব পৰা নাই। তো আজি ভাবিলোঁ অলপ পাহাৰ পিনে ওলাই যাওঁ। তাতে লগৰ এটা ঘৰ আছে পাহাৰ কাষতে, তো সি মাতিলে আজি অলপ পাহাৰ ফালে ফুৰিব যাওঁ বল বুলি অৰুণাচলৰ ছাইডে। তো ভাবিলোঁ ফুৰি আহোঁগৈ আৰু কিমান ঘৰৰ ভিতৰতে সোমাই থাকিম আৰু। তো বলকচোন যাওঁ আৰু জেগাটোলৈ, মানে কি আছে আৰু চাওঁ আৰু। তো ভিডিঅ'টো চাই থাকিব আৰু মানে। তো বলক যাত্ৰা আৰম্ভ কৰোঁ। A few moments later. পাই গ'লো আমাৰ হানি ভাই ওচৰত। এতিয়া হানি ভাই ক'লৈ নিয়ে আৰু সিয়ে জানিব আৰু। ওলাই তহঁতৰ ঘৰ নেকি? তহঁতৰ ঘৰ? আচ্ছা। তো এতিয়া যাম আমি পাহাৰলৈ। তো বলক ভিডিঅ'টো বলক আৰু আগুৱাই নিওঁ। বলক। পাই গ'লো আমি এতিয়া অৰুণাচল। এতিয়া আমি আছোঁ অৰুণাচলত। এই মানে এইটোৱে সীমা আৰু অসম অৰুণাচলৰ এইটোৱে সীমা। এইফালে আপোনাৰ আছাম, এইফালে অৰুণাচল। নাজাৰা চাওক না, পূৰা একদম চালিয়া, একদম বেক কেমেৰা লওক, চাৰিওফালে ভিউটো দেখাই দিছোঁ একচাত চাই লওক। তো এইটো অৰুণাচলত হাইৱে হয়। এইটো আপোনাৰ সম্ভৱ ইটানগৰৰ পৰা আপোনাৰ লেকাবালিলৈকে ওলাইছে নেকি, সম্পূৰ্ণ হোৱা নাই, ৰাস্তাটো বনাই আছে। তো বলকচোন চাওঁ কি আছে আৰু কি নাই। তো বলক চাই থাকিব আৰু। 1 hour later. তো বন্ধুসকল আহি আমি একেবাৰে লেকাবালি ওচৰ পাই গ'লোহি। একদম চাই লওক আৰু নাজাৰটো দেখাই দিছোঁ আপোনালোকক। একদম এইখন দেখিছে যে, এইখন সেই তাতে অলপ আগতে লেকাবালিখন আছে, মানে এই নদীখনৰ ইপাৰে লেকাবালি, মানে লেকাবালি টাউনটো আৰু। তো আহি পাই গ'লো ধুনীয়া জেগা এটা। তো চাই লওক চাৰিওফালে ভিউ দেখাই দিছোঁ আপোনালোকক। এইফালে আইৰণ ব্ৰিজটো আছে, মানুহে লেকাবালি অহা মানুহে গম পাই চাগে। এই লেকাবালিৰ পৰা অলপ সোমাই আহিলে আইৰণ ব্ৰিজ এটা পায়, সেইটো আইৰণ ব্ৰিজটো হয়। ভালকৈ অহা নাই কেমেৰাত, বেক কেমেৰা কৰি চাই ল'ব। তো এইটোৱে নাজাৰটো এইচা কমহে আৰু। তো দেখ লো বেক কেমেৰা কৰিকে আপোনালোক দেখা দেটা হওঁ। বন্ধুসকল আপোনালোকক এইটো নজাৰটো দেখালোঁ। ব্ৰিজটোলৈ যাম বুলি ভাবিছিলোঁ, নাযাওঁ আৰু এতিয়া মানে বৰ্তমান পৰিস্থিতিটো বেলেগটো, মানে কি কৰোণা ছিজনটো এইফালে গ'লে মানে অলপ প্ৰব্লেম হয় আৰু, সেইকাৰণে নাযাওঁ সেইফালে। তো ইয়াৰ পৰা ঘূৰি যাওঁ, ইয়াৰ পৰা ঘূৰি গৈ আকৌ ক'ত যাম হানি বেলেগ এটা জেগাত যাম ন, পাহাৰৰ ওপৰত। ইয়াৰ পৰা গৈ মানে ঘূৰি পেলাই আকৌ বেলেগ এটা জেগাত পাহাৰৰ ভিতৰত উঠি যাম, মানে তাত ধুনীয়া জেগা আছে কৈছে আমাৰ হানি ভাই, ইয়ে জানে আৰু কি ভাল জেগা কৈছে, তালৈ গৈ আছোঁ। তো বলক এতিয়া আকৌ তালৈ ঘূৰি যাওঁ। তো বল। অৰুণাচল আহিলে এটাই সুবিধা, আপোনালোকৰ পানী কিনিব দৰকাৰ নাই, ডাইৰেক্ট পাহাৰৰ কিনাৰত যাওক, বিনামূলীয়া পানী খাওক, পূৰা শুদ্ধ পানী, মানে পূৰা মানে ঠাণ্ডা একদম ফ্ৰিজত থোৱা নিচিনা পানী খাওক, একদম পূৰা খাই লওঁ এতিয়া পানীটো। কেনেকৈ খাম এইটো মই? চালিয়া পানীটো খাই ল'লোঁ। এতিয়া বাঢ়াই দিয়ে অঁ। পানীটো খাই ল'লোঁ, এতিয়া যাব লাগে আৰু। তো চাই থাকিব ভিডিঅ'টো, আৰু মজা জেগা দেখাই আছোঁ আপোনালোকক। তো চাই থাকিব। दुकान पाए गया है, दुकान में कुछ खाएगा, खाकर जाएगा। तो खा लेता हूँ, অলপ भूख लगता है। तो आप लोग देखते रहिए क्या क्या होता है। और एक बात है, ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে জনা শুনা মানুহ ক'ব নালাগে, আপোনালোকক কৰি দিব ডাইৰেক্ট দেই। বন্ধু অকল হানি ভাই কিবা এটা কবি নি তই? একো নহয়, তই কিবা এটা কবি নেকি? বৰ্তমান চব দেখিছেনে? তই বন্ধুসকল ইয়াতে কিবা এটা খাই ল'লোঁ, ভোক লাগিছিলে। তো খাই ল'লোঁ, এতিয়া গৈ আছোঁ আমি পাহাৰৰ ওপৰত। তো সময়টো বাৰু 3টামান বাজিলে চাগে, তথাপিও এতিয়া পাহাৰত উঠিব চেষ্টা কৰিম। এটা ভাল জেগা আছে কৈছে, কিবা কি জেগা আছে? পুখুৰী এটা আছে বোলে, পুখুৰীত মাছ ধৰিব যাম। তো চাই থাকিব ভিডিঅ'টো। তো বলক এতিয়া মাছ চাওঁগৈ। A few moments later. यहाँ पर रखेगा हम लोगों का बाइक, यहाँ पे रखेगा हम लोग का बाइक। हमारा मैं ड्राइविंग के लायक ब्याह कर रहा हूँ ना, मैं ड्राइविंग के लायक ब्याह कर रहा हूँ ना।
अरे कहना क्या चाहते हो? এতিয়া দেহাটো বাইক চাইক ৰখাই ল'লোঁ বাইকটো ৰখাই পেলাই আমি এতিয়া গৈ আছোঁ একদম মানে ভিতৰলৈ আৰু অলপ ভিতৰলৈ গৈ আছোঁ তাতে ৱাটাৰফল আছে বুলি কৈছে তালৈ গৈ আছোঁ নদী আহি আছোঁ এতিয়া পাহাৰৰ ওপৰলৈ আহি আছোঁ তাতে গৈ আছোঁ চাই থাকিব পুৰা ডেঞ্জাৰ জেগা হয় অলপ যদি পিছল খাই যাওঁ নহয় মই উঠি গৈ একেবাৰে ভয়ানক চাই থাকিব আৰু উঠি নাযাওঁ বাৰু ইমান সহজে ডেঞ্জাৰ জেগা হয় লাহে লাহে আহি আছোঁ ঐ আগত গুচি গ'লি দে তই যেনে তেনে নদীখন পাৰ হৈ আহিলোঁ একদম পেন চেন তিতি গ'ল পূৰা তো আগলৈ যাওঁ কি আছে চাওঁ তো ব'লক আপোনালোকক দেখাই আছোঁ লগতে মোটা লাগিছেহে মুতি লওঁ ৰ'ব कौन है ये लोग? कहाँ से आते हैं? লগ পালোঁ মানে চিনাকি কৈ দিওঁ আপোনালোকক এইটো হয় আপোনাৰ নামটো কোৱাচোন ৱা কি বস্তু হয়তো কোচ খাই যায় যে লাষ্ট কৰিলে আপোনালোকক চিনাকি নিদিয়ে মানে লাষ্ট কৰিলে নামটো কি সানি এয়া নাম বোলে ৰাম বাতুলগুটি সেইটোৱে আৰু অকল আহি আছোঁ নদীয়ে আৰু অলপ দূৰ আছে বুলি কৈছে গৈ চাওঁচোন আৰু কিমান দূৰ আছে ঘাম জোল বৈ গৈছে একেবাৰে এবাৰ নদীয়ে হিলে অহা মানে এনেকুৱা ৰিক্সত আহিছোঁ নহয় মানে যদি কেনেবাকৈ ভৰিটো শ্লিপ হৈ যায় ন ডাইৰেক্ট মেডিকেল আহি আছোঁ আৰু অলপ দূৰ আছে বুলি কৈছে A few moments later. ইয়াত নামিলে মৰি যাম নেকি ভালকৈ সাঁতুৰিব নাজানো আকৌ বচাব লাগিব কিন্তু দেই বাই চান্স পৰি গ'লে মানে তো এইটোৱে হয় জেগাটো পুকুচ কেঁচা তৰফ হে তো দেখিলোঁ আপোনালোক সময়টো হৈ আহিছেতো পূৰা আপোনাৰ এতিয়া 5টামান বাজি গ'ল তো ভালকৈ অহা নাই কেমেৰাত ইমান স্পষ্টকৈ অহা নাই তো এইটোৱে আৰু কুচ এচা তৰফহে দেখা এতিয়া এইফালে উঠি গৈ আছোঁ ইয়াৰ পৰা যদি মই কেনেকৈ পৰি যাওঁ নহয় তাইক তলত মোবাইল মোৰ ডাইৰেক্ট পানীত ভগৱানহে জানে আৰু দেই ভগৱানৰ চিন্তা আহি আছোঁ আৰু হা কোনফালে জঁপিয়াব লাগিব নেকি তই প্ৰথম দেখাব লাগিব জঁপিয়াই কি কুচে এচা তৰফে ইয়াৰ পৰা পৰিলে ডাইৰেক্ট মেডিকেল নহয় বামত পামগৈ নেকি সেইটো কথা অ' ভাই নজৰা কৈছে এনেকুৱা ধৰণৰ ধুব পাৰে আৰু গাত নোধোঁ এতিয়া মানে কি জ্বৰ হয় মানে ভয় লাগেতো কেনেবাকৈ কিবা অঘটন হৈ যাব হ'লে ডাইৰেক্ট মেডিকেল তো এইটোৱে হয় জেগাটো জেগাটো এইটোৱে হয় মানে কি গা ধুম বুলি ভাবিছিলোঁ গা নোধোঁ আৰু টাইম বহুত হৈ গ'ল আপোনাৰ টাইমটো 4-5টামান হৈ গ'ল এটা গা ধুওঁতে মেলোঁতে বহুত দেৰি হৈ যাব ঘৰলৈ যাওঁ মানে পুৰা আপোনাৰ আন্ধাৰ হৈ যাব সেইকাৰণে গা নোধোলোঁ আৰু তো ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লাগে কৰি দিব অন্য এটা ভিডিঅ' লগ পোৱা খাই আজিলৈ বাই বাই টাটা